বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ বহুকেইটা পদ আছে। পদকেইটাৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ সেই বিজ্ঞাপনটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা বিজ্ঞাপনটো আহিছে। আপোনালোকে চাব, এই বিজ্ঞাপনটো 4 মাৰ্চ 2025 তাৰিখে প্ৰকাশ কৰিছিল। এই বিজ্ঞাপনটো মুঠ পদসমূহ মই আপোনালোকক দেখাম। এই পদৰ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো আপোনালোকক মই দেখাই দিছোঁ। চাওক, 5 মাৰ্চৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 25 মাৰ্চ 2025 তাৰিখলৈকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকৰ কি বস্তু প্ৰয়োজন আছে মই সকলোখিনি দেখাই দিম, আপোনালোকে চাই থাকক। এতিয়া আমি প্ৰথমতে আহোঁ। আপোনালোকৰ যিখিনি ডকুমেণ্ট লাগিব, ডকুমেণ্টসমূহ আপোনালোকৰ CV লগত আপোনালোকে জমা দিব লাগিব। সেই ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি মই আপোনালোকক জনাই লৈছোঁ কি লাগিব। নাম্বাৰ 1 এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, নাম্বাৰ 2 এজ প্ৰুফ চাৰ্টিফিকেট, নাম্বাৰ 3 আপোনালোকৰ ভোটাৰ ID কাৰ্ড, নাম্বাৰ 4 আপোনালোকৰ আধাৰ কাৰ্ড আৰু নাম্বাৰ 5 আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এই 5টা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে এই 5টা ডকুমেণ্টছ ৰেডি কৰিব লাগিব। আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ বয়সটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। মিনিমাম 21 বছৰ। এই 21 বছৰটো আপোনালোকৰ হ'ব লাগিব 1/1/2025লৈকে হ'ব লাগিব। যদি আপোনালোকৰ 21 বছৰৰ ওপৰত হয় 1/1/2025ত, তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আমি এতিয়া আহোঁ মেইন যিখিনি পদ আছে, পদসমূহ আমি কাৰণে। প্ৰথম আমি চাওঁ, যিটো প্ৰথম পদ আছে, প্ৰথম পদটো হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ। ইয়াৰ কাৰণে এটা পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 36,000 পাৰ মান্থ। যিহেতু এই পদসমূহ কণ্ট্ৰেকচুৱেল পদ, গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, ইয়াতে ফিক্স পে' দিয়া হ'ব। ইয়াতে উল্লেখ আছে, এইটো ফিক্স পে' বুলি উল্লেখ কৰা আছে। আৰু নেক্সট আমি আৰু পদলৈ যাম। যোৱাৰ আগতে আমি ইয়াতে কৈ দিছোঁ, এই পদটোৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত দেখুওৱা হৈছে যে এনি ওমেন হেভিং মাষ্টাৰ ইন ল' হ'ব লাগিব, বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়'লজি বা ছ'চিয়েল ছায়েন্স বা ফিল'চফি উইথ এটলিষ্ট 5 years এক্সপিৰিয়েঞ্চ ৱৰ্কিং অন ওমেন ৰিলেভেণ্ট ডমেইন ইন এ এডমিনিষ্ট্ৰেটিভ ছেটআপ উইথ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট প্ৰজেক্ট। আপোনালোকে গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত এইখিনি কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব। মিনিমাম আপোনালোকৰ 5 years, ইয়াতে 5 yearsৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, যিটো চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ পদ আছে। এতিয়া এইটো আপোনালোকে দেখিলে। নেক্সট আমি আহোঁ, যিটো 2 নম্বৰ পদ আছে, এইটো হৈছে কেছ ৱৰ্কাৰ পদ আছে। কেছ ৱৰ্কাৰ পদ আছে আপোনালোকৰ 2টা। ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি 25,000 দিয়া হ'ব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ইন ল' বিচৰা হৈছে, বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়'লজি বা ছ'চিয়েল ছায়েন্সত হ'ব লাগিব। আৰু লগতে এটলিষ্ট 3 years আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো হৈ গ'ল। যিকোনো প্ৰজেক্টত, গভৰ্ণমেণ্ট হওক বা নন গভৰ্ণমেণ্টত, আপোনালোকে যিকোনো প্ৰগ্ৰামত কাম কৰা অভিজ্ঞতা আপোনালোকৰ হ'ব লাগিব। এইটো বুজি পালে 2 নম্বৰটো। এতিয়া আমি আহোঁ 3 নম্বৰ পদটোলৈ। 3 নম্বৰ পদটো হৈছে কাউন্সিলৰ যিটো পদ, এই 3 নম্বৰ কাউন্সিলৰ পদ, ইয়াৰে এটা পদ আছে। ইয়াৰ কাৰণে দৰমহা আপোনালোকৰ 25,000 হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বিচৰা হৈছে ওমেন হেভিং প্ৰফেচনেল ডিগ্ৰী বা ডিপ্ল'মা ইন ফিল'চফি বা চাইক্ৰেটি যদি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে 3 years ৱৰ্কিং আপোনালোকৰ গভৰ্ণমেণ্ট হওক ছেমি গভৰ্ণমেণ্ট প্ৰজেক্টত কাম কৰা
অভিজ্ঞতা থাকিব লাগিব। এইখিনি ইয়াতে উল্লেখ কৰা আছে, এইটো আপোনালোকে চাই ল'ব পাৰিব। নেক্সট আমি আহোঁ 3 নম্বৰ যিটো পদ আছে, 4 নম্বৰ যিটো পদ আছে, এই পদটো হৈছে অফিচ এছিষ্টেণ্ট। ইয়াৰ কাৰণে এটা পদ আছে, ইয়াৰ দৰমহাটো আপোনালোকক 20,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকক এনি গ্ৰেজুৱেট হ'ব লাগিব, এনি গ্ৰেজুৱেট হ'ব লাগিব। এটলিষ্ট আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা বা IT এক্সেপ্টা যদি থাকে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 3 years ইয়াতে ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এইটো আপোনালোকৰ অফিচ এছিষ্টেণ্ট পদৰ কাৰণে। নেক্সট আমি 5 নম্বৰ যিটো পদ আছে তাৰ কাৰণে আহিছোঁ, মাল্টিপাৰ্পজ ৱৰ্কাৰ কুক। এই পদটোত আছে মুঠ 3টা পদ আছে। ইয়াৰ দৰমহা 14,000 টকা পাৰ মান্থ হ'ব। এইটো এনি ওমেনৰ কাৰণে দিয়া হৈছে। আৰু লিটাৰেট হ'ব লাগিব, উইদিন নলেজ এক্সপিৰিয়েঞ্চ এইখিনি আপোনালোকৰ থাকিব লাগিব, বা কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ হ'লেও হৈ যাব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 6 নম্বৰ যিটো পদ আছে এইটো হৈছে আপোনালোকৰ চিকিউৰিটি আৰু নাইট গাৰ্ড। চিকিউৰিটি আৰু নাইট গাৰ্ডৰ কাৰণে দিয়া হৈছে। ইয়াতে মুঠ 3টা পদ আছে। ইয়াৰ দৰমহাটো 12,000 টকা হ'ব। আৰু ইয়াতে এনি পাৰ্চনে এপ্লাই কৰিব পাৰিব। আৰু 2 years ইয়াতে আপোনালোকৰ চিকিউৰিটি কাম কৰা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, অৰ্থাৎ HS পাছ কৰা হ'ব লাগিব। এইখিনি আছিলে পদখিনি। এতিয়া আমি আহোঁ এই পদসমূহ কোন মানে ডিষ্ট্ৰিক্টৰ পৰা আহিছে, আমি সেই কথাখিনি আলোচনা কৰোঁ। চাওক আপোনালোকে, মই ইয়াতে দেখাইছোঁ প্ৰথমতেই যে আপোনালোকৰ এই হেডিংটো চাওক, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ বৰপেটা। এইটো বৰপেটাৰ পৰা আহিছে। গতিকে আপোনালোকে এই পদটো বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা যিহেতু আহিছে, গতিকে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে বৰপেটাতে কৰিব লাগিব। গতিকে এইটো আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াতে ড্ৰপ বক্স আছে, ড্ৰপ বক্সত আপোনালোকে জমা দিব লাগিব CV, লগতে আপোনালোকৰ যি 5টা ডকুমেণ্টছৰ কথা মই অলৰেডি কৈছিলোঁ, এই 5টা ডকুমেণ্টছ সহ আপোনালোকে CVখন ড্ৰপ বক্সত জমা দিব লাগিব। ইয়াতে ড্ৰপ বক্সত জমা দিবৰ কাৰণে আপোনালোকৰ ইয়াতে অফিচ চেম্বাৰটো দি দিয়া হৈছে, অফিচ চেম্বাৰ অফ দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা, ৰুম নাম্বাৰ 9, তাতে জমা দিব লাগিব। আপোনালোকৰ 5 তাৰিখৰ পৰা জমা হৈ আছে, আপোনালোকে 25 মাৰ্চলৈকে জমা দিব পাৰিব। গতিকে আপোনালোকে এই ডকুমেণ্টছসমূহ ৰেডি কৰি আপোনালোকে 25 তাৰিখৰ আগত ফৰ্মখন জমা দি থওক। আজিৰ বিজ্ঞাপনটো ইমানেই আছিল, আৰু সবিশেষ আপোনালোকক জনালোৱেই। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।